মোদী চৰকাৰৰ অভিলাষী আঁচনি ঘৰ ঘৰ তিৰংগা ৭৫ বছৰ অমৃত মহোৎসৱ উপলক্ষে ঘৰ ঘৰ তিৰংগা কাৰ্যসূচী সফল ৰূপায়ণ কৰাৰ উদ্দেশ্যে ৩১ নং ৱাৰ্ডৰ পাৰিষদ ৰত্না সিঙে আজি পল্টন বজাৰৰ ব্যৱসায়ীসকলৰ মাজত বিতৰণ কৰে জাতীয় পতাকা। ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈকে পালন কৰিব ঘৰ ঘৰ তিৰংগা কাৰ্যসূচী। নমস্কাৰ, আজি ৩১ নম্বৰ ৱাৰ্ডত মই কাউন্সিলৰ ৰত্না সিঙে আজি আমাৰ ইয়াতে দাদাসকল আছে, ভাইসকল আছে, সকলোৰ লগত মিলি আমি ষ্টল এটা আৰম্ভ কৰিছোঁ, যিহেতু আমি তিৰংগাখিনি ৰাইজক দিব পাৰোঁ। আৰু এই বিনিময় মানে কি হৈছে, আজি ঘৰ ঘৰ তিৰংগা যিটো আয়োজন হৈছে, কাৰণ আজাদীৰ অমৃত মহোৎসৱ আমি পালিব গৈ আছোঁ। এই আজাদীৰ অমৃত মহোৎসৱ আমাক তিৰংগা লগাব দিছে। আৰু আমি যেনেকৈ দীপাৱলী আৰু হোলী মনাওঁ, এইটো আমাৰ কাৰণে বহুত ডাঙৰ উৎসৱ। ক'ব গ'লে এইটো ভাৰতীয়ৰ কাৰণে সকলোতকৈ ডাঙৰ উৎসৱ। আমি স্বাধীন হৈছোঁ। আজি স্বাধীন হোৱাৰ কাৰণে সকলোৱে ঘৰত ধুনীয়াকৈ তিৰংগাখিনি লগাওক, পালিব লাগিব, উৎসৱ কৰক। আৰু মই বিচাৰোঁ যে নতুন প্ৰজন্মই শিকিব লাগিব, কাৰণ এই আজাদীটো, এই স্বতন্ত্ৰতা, স্বাধীন যিটো আমি হৈছোঁ, বহুত কষ্টত হৈছোঁ। আৰু বহুত কষ্ট হোৱাৰ কাৰণে ইয়াৰ মোল আছে। ইয়াৰ মূল্যটো যদি আমি বুজি নাপাওঁ, তেনেহ'লে আমি দেশক ৰক্ষা কৰিব নোৱাৰোঁ। আমি স্বতন্ত্ৰতা, আমি স্বাধীন ভাৰতীয়, সেইকাৰণে হৰ ঘৰ তিৰংগা, ঘৰ ঘৰ তিৰংগা সকলোৱে গুৱাহাটীৰ ৰাইজ, অসমৰ ৰাইজ, ভাৰতৰ ৰাইজ পালি আছোঁ। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক দিছে যে হৰ ঘৰ তিৰংগা লগাব লাগিব, আমি লগাম। আজি এটা ষ্টল আৰম্ভ কৰিছোঁ, সৰু এটা প্ৰচেষ্টা মোৰ লগত আৰু মোৰ দাদাসকলৰ লগত আছে পল্টন বজাৰত। এতিয়া মোৰ ৱাৰ্ডত আমি কেইবাটাও জেগাত আমি খুলিব বিচাৰিছোঁ ষ্টলখিনি। চাওঁ ৰাইজে কেনেকৈ সঁহাৰি দিয়ে, কিন্তু এতিয়ালৈকে ৰাইজে বিচাৰিছে, মানে ষ্টল আৰম্ভ কৰাৰেতে বহুত বিক্ৰী হৈ গ'ল। মানে মই ভাবিছোঁ গুৱাহাটী ৰাইজে বহুত আনন্দিত, উৎসুক আছে যে আমি এটা পালোঁ, ঘৰে ঘৰে তিৰংগা লগাওঁ। আৰু মোৰ বিশ্বাস আছে ১৩ৰ পৰা ১৫ তাৰিখে ইমান ধুনীয়া হ'ব গুৱাহাটী, কাৰণ আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাক কৈছে, আহ্বান কৰিছে, মোদী ডাঙৰীয়া আহ্বান কৰিছে, ঘৰ ঘৰ তিৰংগা, হৰ ঘৰ তিৰংগা। আমি পালিম, আমি মানিম, কাৰণ আমি ভাৰতীয়।